ডেকা ছাৰ আপুনি ইয়াতে কি কৰিছে? মই মদ খোৱা নাই নহয়, মই এইটো ঔষধ হয়, ঔষধ খাই আছো ইয়াতে বহি বহি, মোৰ বেমাৰ হৈ আছে। পেটটো কি বিষাইছে থাকিব পৰা নাই, এনেকেতো মৰি যাম মই। পেটটো বিষাইছে, পেটটো কেনেকে পাক মাৰি মাৰি ধৰি আছে, থাকিব পৰা নাই মই। ইমান কামুৰিছে পেটটো, কিয় বা ইমান বিষ উঠিলে নাজানো আৰু। মাই কি হৈছে, এনেকে চিঞৰি কিয় আছ তই? মই না কি কম নাজানো, ৰাতিপুৱাৰ পৰা পেটটো ইমান বেয়াকে বিষাই আছে। যোৱাকালি চাগে বিয়াত মই 12 বাটিমান পঠা মাংস খাই দিছিলো, সেইকাৰণে পেটটো বিষাইছে চাগে। থাকিব পৰা নাই মই, ইমান বিষাই আছে। দেউতা চাওক না জলদি, কি হ'ল? ইমান বেয়াকে কান্দি আছে, আহকচোন। বাপ্পা, কি হৈছে তোৰ? কান্দি কিয় আছ তই ইমান বেয়াকে? দেউতা, ৰাতিপুৱাৰ পৰা মোৰ পেটটো ইমান বেয়াকে বিষাই আছে, মই থাকিব পৰা নাই। মই আৰু মৰিয়ে যাম, মোৰ আৰু প্ৰাণবায়ু উৰিয়ে যাব। মই একেবাৰে থাকিব পৰা নাই, ইমান বেয়াকে পেটটো বিষাই আছে জানেনে? মোৰ পেটটো একেবাৰে মই ঘূৰি ঘূৰি কিবা কামোৰ মাৰি ধৰে। কি বিষাই আছে ৰ তোৰ চাগে পেটৰ কামোৰণি হৈছে। তই কিবা ভেদাইলতা জোল খালে ঠিক হৈ যাব। আমাৰ বাৰীত দেখোন ভেদাইলতা নাই, ক'ত পাব এতিয়া? ৰ মই বিচাৰি যাব লাগিব। মই আনি আছো, কিবা কৰি সহ্য কৰি থাক অকমান সময়। দেউতা সোনকালে আনক, নহ'লে মোৰ প্ৰাণবায়ু উৰি যাব আৰু। বৌ, আহিবচোন ইফালে। হাজৰিকা দা দেখোন, ইমান দিন পিছত দেখা পালো আপোনাক। কি খবৰ আপোনাৰ? মই আছো দিয়ক। কিবা এটা সকামত আহিলো আপোনাৰ ঘৰত। আমাৰ অখাদ্যংটোৱে কিবা হ'ল, কিবা খালে ৰাতিপুৱাৰ পৰা কিবা পেটৰ বিষত চিঞৰি আছে দেখোন। আপোনালোকৰ বাৰীত কিবা ভেদাইলতা আছে যে, সেইটো নিব আহিছো। ল'ৰাবোৰে ক'ত যে কি খায় আৰু কিবা বেমাৰ চেমাৰ বনাই লয়। ঠিক আছে ৰ'ব, মই বেটালক কৈ আছো ভেদাইলতা আনিবৰ কাৰণে। নাই ভেদাইলক ক'ব নালাগে দিয়ক। ময়ে বাৰীৰ পিছফালে গৈ পিনে কেইডালমান ভেদাইলতা ছিঙি লৈ আহো আৰু। ঠিক আছে হ'ব দিয়ক, আপুনি যাওক, মই আপোনাৰ কাৰণে চাহ বনাওঁ। আমাৰ মইনা শুব বাৰীতে বগৰী ৰুব, মই মৰিলো। মৰিলো মই। হাজৰিকা দাৰ মাত দেখোন, কি হৈ গ'ল? হাজৰিকা দা, কি হ'ল আপোনাৰ? কি সুখ পালো হাগি পিনে। হাগাৰ সমান সুখ পৃথিৱীত নাই। কোনোবা এজন বিজ্ঞানীয়ে কৈছিল, খুব ভাল কথা কৈছিল বিজ্ঞানীজনে। কোনবা আছিল সেই কুকুৰৰ পুতেকটো, ধুনীয়া কথা কৈছে। হাগাৰ সময়তো কোনো শান্তি নিদিয়ে। গৈ আছো ৰচোন। হাগিবৰ কাৰণে শান্তি নিদিয়ে যে। আৰু হাজৰিকা দাই আমাৰ বাৰীৰ পিছফালে কি কৰি আছিল? হাগিবৰ কাৰণে শান্তি নোহোৱা হৈছে পৃথিৱীত, কিবা হ'ল? যাম আগতে পকৰখন ধুই লওঁ। মৰিলো মই। হাজৰিকা দা, কি হৈছে আপোনাৰ? আপুনি বাৰীৰ পিছফালে গ'ল আৰু চিঞৰি চিঞৰি গুচি আহিল। আমি আপোনাক সেইকাৰণে ডাইৰেক্ট হস্পিটেলতে লৈ আহিছো। কি হৈছে কওকচোন এতিয়া? কি কম, আপোনালোকৰ বাৰীৰ পিছফালে ইমান আইনা বটল ভাঙা আছে ন, গোটেই মদৰ বটলবোৰ ভাঙা আছে। তাতে যাই পিনে মই ডাইৰেক্ট খচা মাৰি দিছো। খচা মাৰি দিয়াৰ লগে লগে মই পৰি পিনে গছ এটাত খুন্দা খাই পিনে মাথাটোও ফাটি গৈছে। ক'ৰ পৰা আহিলো আপোনালোকৰ বাৰীত সেই মদৰ বটলবোৰ? মদৰ বটল? আমাৰ এখেতে দেখোন মদৰ বটল মানে মদ নাখায়। মদৰ বটল আহিব ক'ৰ পৰা আমাৰ বাৰীত? বেটা মদ খোৱা কৰিছ নেকি? বাৰীৰ পিছফালে মদ খাই খাই বটলবোৰ পাইছ নেকি তই? মা, তুমি এইবোৰ কি কথা কোৱা হে? মোক কোনোবা দিনা দেখিছা নেকি মদ খোৱা? নে মোৰ মুখৰ পৰা কোনোবা দিনা মদৰ গন্ধ পাইছা? এইবোৰ ফাল্টু কথা নকবা দেই। বাদ দে সেইবোৰ। ডক্টৰ আহিছে নে চাগৈ যাচোন। ইয়াৰ কথা শুনি পিনেতো লাগিছে ই মদ নাখায় বুলি। পিছে মদৰ বটল আহিল ক'ৰ পৰা আমাৰ বাৰীত? আচৰিত ঘটনা ঘটিছে। আমাৰ পিছফালে মদৰ বটল আহিল ক'ৰ পৰা? মইতো মদ নাখাওঁ, মোৰ দেউতাওতো মদ নাখায়, পিছে মদৰ বটল আহিল ক'ৰ পৰা? বেটাল দেউতা ক'ত আছে? ভাল পাইছে নে এতিয়া? দে আৰাম পাইছে যে অকমান, ইমান কান্দা কাটা কৰিব নালাগে। খালি 6টামান চিলাই পৰিছে ভৰিত। আইনা বটলে কাটিছে ন। আমাৰ বাৰীৰ পিছফালে কোনোবাই মদৰ বটল ভাঙি থৈ দিছিল ন, সেইটোৱে ভৰি কাটি গ'ল। এইবোৰ চব মোৰ ভুলৰ কাৰণেই হৈছে। মই ভুল কৰা শাস্তি এতিয়া দেউতাই পাই আছে। তই ভুল কৰা শাস্তি মানে? ভালদৰে ভাঙি কচোন কথাষাৰ।
এইটো ঘটনা আজিৰ পৰা 1.5 বছৰমান আগৰ কথা, মানে লকডাউনৰ সময়ৰ কথা। শুন, ভালদৰে কৈ আছো মই। ঐ মচকলি মচকলি, ঐ মটকলি মটকলি, ঐ মটকলি মটকলি, ঐ মচকলি মচ আইয়া। লকডাউনৰ দিনটো ঘৰত সোমাই থাকি থাকি একেবাৰে বৰ হৈ গৈছো। কিমান দিন যে গেলা পানী খাব পৰা নাই। সেই গেলা পানীটো 100 টকাটো 300 টকা লয়। সহ্য লাগি গৈছে আৰু। ইচ গেলা পানীৰ কথা কৈ পিনে একেবাৰে খাবই মন হৈ গ'ল। কি কৰো এতিয়া? লৈ আহো নেকি যাই পিনে? যাই লৈ আহো দে। বৰা দোকানৰ পৰা একে ব্লেকত উঠাই লৈ আহিম। 300 টকা গ'লে যাব আৰু। লৈ আহিলো আৰু পুৰা মাৰি দিওঁ ইয়াতে। কোনো নাই এই সুযোগতে ইয়াতে বহি পিনে মালটো খাই লওঁ। मुझे पीने का शौक नहीं, पीता हूँ गम भुलाने को। आयो এইটো খোৱাৰ পিছত আৰু পৃথিৱী গোটেই মোৰ মায়ে মই পাহৰিয়ে যাওঁ। ঐ চোৰৰ বাচ্চা, কি কৰি আছো ইয়াতে? চালা, এই অসমৰ মানুহে লকডাউনৰ সময়ত ঘৰে ঘৰে সোমাই আছে আৰু তই বাহিৰত টিকিলাই ঘূৰি আহি মদ খাই আছ। ডেকা ছাৰ আপুনি ইয়াতে কি কৰিছে? মই মদ খোৱা নাই নহয়। মই এইটো ঔষধ হয়, ঔষধ খাই আছো ইয়াতে বহি বহি। মোৰ বেমাৰ হৈ আছে। চালা কুকুৰৰ পুতেক, তই মোক কি মূৰ্খ বুলি ভাবিছ নেকি? ইয়াতে মদ গোন্ধাই গৈছে, গেলা পানী গোন্ধাই গৈছে আৰু তই কৈছ মদ খোৱা নাই বুলি। ৰ তোক আজি চিধা ঘৰত যা। ইয়াতে ৰখি থাকিব নালাগে। মই এক পাক ৰাউণ্ড মাৰি আহো। ইয়াতে যদি আকৌ দেখা পাওঁ পিঠি ফালি দিম কোবাই পিনে। সেই ডেকা পুলিচে ইমান বেয়াকে মাৰিলে, কঁকাল চকাল ভাঙি দিলে। চালাই 300 টকা মালটো পেলাই দিলে। কৰ পৰা যে যোগাৰ কৰি পিনে 300 টকা দি মালটো লৈ আহিছিলো। এতিয়াতো শান্তিয়ে নোহোৱা হৈ গ'ল। ক'ত যে যাই খাম মই মাল? সেই ৰাস্তা ঘাটে আৰু খাব নোৱাৰি। আমাৰ বাৰী পিছফালেতো ইমান লেতেৰা। পাদেশ্বৰহাটৰ বাৰীতো যাব নোৱাৰি। সিটো গম পালে ঠিকছে মাৰিব। কি কৰা যায় এতিয়া? আইডিয়া, এই বেতালহঁতৰ বাৰীৰ পিছফালে ধুনীয়া চাফা হৈ থাকে, তাতে গৈ পিনে খাম। আজি অকমান বেছিয়ে নিচা হৈ গ'ল। আগে পিছে মই ইমান নিচা নহয়। আজি বা কিয় হৈ গ'ল সেইবোৰ বাদ দিয়া। এই জেগাটো খুব ধুনীয়া। সদায় ইয়াতে আহিম আৰু ইয়াতে আৰু ডেকা পুলিচটো নাহিবই। কি যে শান্তি ইয়াতে। চালা, এই বেতালৰ বহুত লেভেল ন? তাৰ বাৰীতে মই বটলবোৰ ভাঙি থৈ যাম। সদায় আহিম ইয়াতে, সদায় গেলা পানী খাম আৰু সদায় এটা বটল ভাঙি থৈ যাম। ভৰিবোৰ কাটক বাপেকে। শুনিলি এতিয়া? এইটোৱে আচল ঘটনা। চালা, কি অভদ্ৰ মানুহ তই। তোৰ নিজৰ এনজয়মেণ্টৰ কাৰণে তই বেলেগক কষ্ট দি আছ। এই পৃথিৱীৰ পাপ পুণ্যবোৰ পৃথিৱীতে পোৱা যায়। এই কথা এষাৰ আছে নহয়, সেই লোকলে বোলে হুল ফুটিলে নিজে মৰে ফুটি। বুজিলি এতিয়া? বহুত ভালকৈ বুজিলো বেটাল। আজিৰ পৰা তেনেকুৱা ভুল কাম আৰু নকৰো।